6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত, কিন্তু BTCত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে এইটো। BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে। এইটো 6 শিডিউলটো এক্সামটেড। আজিৰ পৰা এছেম্বলি হৈছে, 4দিনীয়া হ'ব। 25, 26, 27, 28, 29লৈকে এছেম্বলি হ'ব নেকি, 4দিনীয়া। যেন হওক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়, ইয়াৰ কাৰণে কিছু বাজেট কৰিব, ইণ্টাৰিম বাজেট, সেইটোৱে। আৰু মেজৰ ডিচিশ্যনটো মই ক'লো না, এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম, মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমি ৱেলকাম কৰিব লাগিব, কথা সেইটোৱে। নমিনেট মেম্বাৰ কেইটা সেইকেইদিনতে হ'ব, আৰু EM 2জন দিব আৰু স্পিকাৰে 1জন দিব। 3-4 দিনৰ ভিতৰতে নমিনেটেড MCLAটো হৈ যাব, 6জন যিটো নমিনেটেড মেম্বাৰ, কথা সেইটোৱে। স্যাৰ 26ৰ যিটো নিৰ্বাচনত BTCত যিকেইখন আসন আছে সেইখিনি বিজেপিৰ লগত ভাগ বতৰা হ'ব স্যাৰ। আপোনালোকে জানে এলায়েন্স মানে AGP হওক, BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে, এলায়েন্স হিচাপে চিটটো শ্বেয়াৰিং হয়। চিটটো শ্বেয়াৰিং হ'বই, সেইটোতো নিয়ম, কথা সেইটোৱে। মাজত যিটো চৰকাৰ গঠন কৰিব একেলগে খেলি পেলাই, এইকেইটা আৰু কংগ্ৰেছৰ কি হ'ব এই ক্ষেত্ৰত? নাই, আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPF-এ অকলে নিৰ্বাচন খেলিছিল, হয় চৰকাৰো গঠন কৰিছে। এতিয়া চৰকাৰ গঠন কৰাৰ সময়ত আমি BJP-ক একেলগে লৈছোঁ, BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ। এতিয়া এই 3-4 দিনৰ ভিতৰতে BJP-ৰ পৰা যিটো 2জন EM সেইটো দিয়া হ'ব, আৰু BJP-ৰ পৰা 1জন ডেপুটি স্পীকাৰ সেইটো দিয়া হ'ব। মুঠতে আমি আগন্তুক যিটো 2026ৰ যিটো MLA ইলেকশ্যন হ'ব, ইয়াত অকল BPF BJP নহয়, AGPও আছে আৰু সৰু সৰু দল বহুত আছে। মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব, কথা সেইটোৱে। আৰু 100% আমি এবছলিউট NDA চৰকাৰ কৰিব। গগৈ যিটো কংগ্ৰেছৰ লগত মিলি কোন তিনি গগৈ উকিল, এইটো আপাৰ আছামৰ কথাটো মই একো নকম। এইটো গোটেই আমি BTC বা লোৱাৰ আছামৰ কথাটো মই জানো। মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আছামত বহুত আসন লাভ কৰিব, য'ত কংগ্ৰেছে চিট লৈ আছিল সেইবিলাক BJP তাত যাব, তেতিয়া এইটো কথা। স্যাৰ 6 জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা, একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ, কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে, কথা সেইটোৱে। আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামত আমি NOC দিছে, বাছ। কাইলৈ যেহেতু কেবিনেট বৈঠকত ডিচিশ্যন ল'ব, এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম, কেবিনেট ডিচিশ্যন বহুত, কেবিনেট মিটিং হ'ব, বহুত বেলেগ বেলেগ এজেণ্ডাত ডিচিশ্যন আহিব, ভাল ভাল, কিন্তু চবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল, চবৰ কাৰণে ভাল, অকল আমাৰ নহয় চবৰ কাৰণে ভাল, সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু BTCত এই যে 2জন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত, কিন্তু BTCত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে এইটো। BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে 2জন ল'ব পাৰে বুলি কৈ আছে। এইটো 6 শিডিউলটো এক্সামটেড, ডিমা হাছাও, কাৰ্বি আলং আৰু BTC, কিন্তু 6 শিডিউল বাহিৰত 2জন চাদি কৰিব নোৱাৰিব, কথা এইটোৱে। অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমিতো আৰু কি কৰিম। আপুনি সঠিক বুলি ভাবে স্যাৰ? এইটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে, সেইটো আপুনি কেনেকৈ ক'ম? সেইটো ইমপ্লিমেণ্ট হ'বই, ডিচিশ্যন